নমস্কাৰ, মই ডক্টৰ কংকনা গোস্বামী, ষ্টেট প্ৰেচিডেণ্ট অফ দ্য মাইক্ৰ'বায়'লজিষ্ট ছ'চাইটি অফ ইণ্ডিয়া 2025-26। মই এগৰাকী সহকাৰী অধ্যাপিকা মাইক্ৰ'বায়'লজি বিভাগৰে। আপোনালোকৰ ওচৰলৈ আজি মই এটা ৰিকুৱেষ্ট লৈ আহিছোঁ বা এটা ইনফৰ্মেশ্যনো লগতে লৈ আহিছোঁ। আচলতে কি হ'ল, এইকেইদিন খুব বেছিকৈ গৰম পৰিছে, নহয়নে বাৰু? ইমানেই বেছি গৰম পৰিছে যে আমাৰ সৰু ল'ৰা ছোৱালীখিনি বা ষ্টুডেণ্টছখিনি, এই সৰু ল'ৰা ছোৱালীখিনিৰ লগতে আমি ডাঙৰখিনিও জুচ খাবলৈ বিচাৰোঁ বা আইচক্ৰীম খাবলৈ বিচাৰোঁ বা বিভিন্ন ধৰণৰ শীতল পানীয়খিনি বা ক'ল্ড ড্ৰিংকছখিনি আমি খাবলৈ বিচাৰোঁ, যাতে আমাৰ দেহাটো শাঁত পৰে। গৰমত এইখিনি বস্তু খালে আমাৰ ভাল লাগে, হয়ো সঁচাকৈ অলপ সময়ৰ কাৰণে আমাৰ ভালো লাগে। কিন্তু ইয়াতেই মেইন যোনটো প্ৰব্লেম সেইটো হৈছে কি, আমি সকলোৱে জানো যে এই বস্তুখিনিত আমাৰ কি হয়, অতিমাত্ৰা প্ৰিজাৰ্ভেটিভ থাকে বা এইখিনিত আমাৰ বহুত ধৰণৰ কেমিকেলছ থাকে, চুগাৰ থাকে, যোনখিনি বস্তু আমাৰ শৰীৰৰ কাৰণে একেবাৰে ভাল নহয়। বস্তুখিনি আমি জানো, কিন্তু জানিও আমি খাব লগা হয় যাতে আমাৰ গৰমটো গুচক। কিন্তু আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ বাটাৰ মিল্কৰ এটা সজাগতা কাৰণে, যে এই যে আমি কেমিকেলছ থকা বা প্ৰিজাৰ্ভেটিভ থকা বস্তুখিনি, এইখিনি নাখাই যদি আমি বাটাৰ মিল্ক সেৱন কৰোঁ, তেতিয়াহ'লে কি হ'ব, ক'ল্ড ড্ৰিংকছ খোৱাৰ নিচিনাও লাগিলে আৰু এইফালে আমাৰ শৰীৰৰো একো অপকাৰ নহয়। এতিয়া আহোঁ বাটাৰ মিল্ক। বাটাৰ মিল্ক মানে আমি যদি অকণমান দৈ ঘৰত পানী অলপৰ সৈতে মিলাই পেলাই মিক্সি এটাত মিক্সাৰটো মাৰি দিওঁ, তাৰপিছত যোনখিনি আমি পালোঁ সেইখিনি আমি বাটাৰ মিল্ক বুলি ক'ব পাৰোঁ। এতিয়া আমি নিজৰ সোৱাদ অনুসাৰে বাটাৰ মিল্কত এয়া ধনিয়া গুড়ি, জিৰা গুড়ি বা ধনিয়া পাত, কেতিয়াবা আমি আদাও মিলাব পাৰোঁ। নিজৰ মতে মিলাই পেলাই আমি নিজৰ মতে এটা সোৱাদ কৰি পেলাই আমি খাব পাৰোঁ। এক ধৰণৰ হৈ গ'ল শীতল পানীয় আৰু এক ধৰণৰ হৈ গ'ল আমাৰ শৰীৰৰ বাবে উপকাৰী। এতিয়া কথাটো হ'ল যে এইটোতো দৈ পানী, তেতিয়াহ'লে এইটো আমাৰ শৰীৰৰ কাৰণে কেলে উপকাৰী? চ' ইয়াত প্ৰথম কথাটো হৈছে, যিহেতু বাটাৰ মিল্কটো দৈৰে এটা পাৰ্ট, চ' কি হয়, দৈত প্ৰ'বায়'টিক্স থাকে। প্ৰ'বায়'টিক্স মানে কিছুমান মাইক্ৰ'বছ বা বেক্টেৰিয়া, যোনখিনি আমাৰ শৰীৰৰ কাৰণে খুব বেছি উপকাৰী মানে আমাৰ হজমি শক্তি বঢ়ায়, আমাৰ যদি কনষ্টিপেশ্যন হৈছে সেইবিলাক ভাল কৰে, ব্লটিঙত হেল্প, যদি আমাৰ ব্লটিং হৈ আছে সেইবিলাকত ভাল কৰে। চ' ইমান উপকাৰী গুণ আছে তাৰ, সেইকাৰণে কি হয়, এই প্ৰ'বায়'টিক্সখিনি আছে আমাৰ বাটাৰ মিল্ক। ইয়াৰ উপৰিও যিহেতু গাখীৰৰ এটা পাৰ্ট, গতিকে আমি বাটাৰ মিল্ক খালে কি হয়, আমি ভিটামিনছ পাওঁ, প্ৰ'টিন পাওঁ, কেলছিয়াম পাওঁ, এই ধৰণৰ মিনাৰেলছখিনিও পাওঁ। সেইকাৰণে যদি আমি চাব যাওঁ, আমাৰ সকলো ফালৰ পৰা উপকাৰিতা হৈছে বাটাৰ মিল্কখিনি। গতিকে আজি মই আপোনালোকক আহ্বান জনাইছোঁ যাতে এই অপকাৰী প্ৰিজাৰ্ভেটিভ বা কেমিকেলযুক্ত বস্তুখিনি নাখাই আমি যাতে ট্ৰেডিশ্যনেল যোনটো আমাৰ ইণ্ডিয়ান বাটাৰ মিল্ক, যোনটো আমি ছাঁচ বুলিও ক'ব পাৰোঁ, সেই বস্তুটো যাতে আমি আঁকোৱালি লওঁ। গতিকে আহক আমি সকলোৱে এই গৰমত এইবাৰ নিজৰ শৰীৰৰ উপকাৰী, স্বাস্থ্যৰ উপকাৰী বস্তুবিলাক সেৱন কৰোঁ। আপোনালোকৰ যদি আৰু জানিবলৈ মন আছে প্ৰ'বায়'টিক্স কি বস্তু, বেক্টেৰিয়া কেনেকৈ দৈত আছে, কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত মই সেই বিষয়ে ডিছকাছ কৰিম।